জন্মদিন বিশেষ বিদ্যালয়ৰ পৰা পোৱা এই মৰমবোৰ জীৱনৰ পৃষ্ঠাত সদায় লিখা থাকিব। নাজানো জীৱনে আমাক কোন দিশলৈ গতি কৰায়, কিন্তু তোমালোকৰ এই মৰমবোৰ যোগ্য মই সঁচাকৈ হয় নহয় নাজানো। তোমালোকৰ এই মৰমবোৰৰ বাবে অশেষ ধন্যবাদ আৰু আমাৰ মাজত এই মৰমবোৰ যাতে সদায় এনেকৈ থাকক। পুনৰবাৰ থেংক ইউ so much। जख्मों को तोड़ा सीने देना। এইফালে আমাৰ বাইদেউ A few moments later. এইফালে চাওক বেলুন টুপি নিজৰ বাৰ্থডে নিজে বেলুন দেখিছে বেলুন সঁচাকৈ বহুত ভাল লাগে আই লাভ ডেট বাৰ্থডে বুলি ক'লে যি থাকক নাথাকক লাগিলে একো ডেক'ৰেশ্যন কৰিব নালাগে, কিন্তু দুটামান যদি বেলুন লগাই দিয়ে মোৰ বহুত বেছি ভাল লাগে। বেলুন সঁচাকৈ প্ৰিয়, পূজাত হওক বা বাৰ্থডেত হওক বেলুন নলগালে কিবা আধৰুৱা লাগে। মই পূজাটো জানেনে ঘৰত বেলুন এনেই আনি লগাই থৈ দিওঁ, ইমান ভাল লাগে বেলুন। আৰু এইফালে দেখিছেনে আমি যোগাৰ কৰিছোঁ। কিহৰ যোগাৰ? বেলুন ফুলোৱাৰ যোগাৰ। এইটো হৈছে চাইকেলৰ পাম্প, আৰু চাইকেলৰ পাম্প দি আমি বেলুন ফুলালোঁ। আৰু এনেকুৱা লাগিছে মোৰ বাৰ্থডেত চবেই একদম বেলুন লগোৱাত ব্যস্ত, চবেই মানে পূৰা ফূৰ্তি কৰিছে, এনজয় কৰিছে, এনেকুৱা লাগি গৈছে। সকলোকে থেংক ইউ। এইফালে জয়ন্তীৰে ধুনীয়াকৈ বেলুন লগাই দিছে, আৰু চাওক ইমান ধুনীয়াকৈ গোটেই বেলুনখিনি লগাই আমাৰ হৈ গ'ল টেনটেনা। আৰু এতিয়া ইয়াৰ পিছত আমি কি কৰিম চাই থাকিব ভিডিঅ'টো। Happy birthday to you. কৰিলোঁ কেক কটাৰ পিছত আমি চবেই মিলি একাপ একাপ চাহ খালোঁ। চাহৰ লগত ইফালে চাহ, মোৰ ফেভৰেট চিংৰা খাই ভাল পায়নে আপোনালোকে বাৰু কমেণ্ট কৰিবচোন। চিংৰা, লালমোহন, কেক। এইফালে আমাৰ পিটিৰ ছোৱালীখিনি, তাহাঁতকো মাতি দিলোঁ তললৈ চাহকাপ খাবলৈ। এইফালে মাটো বা পোৱালীজনী, আইতা চবেই লগ লাগি বয়ফ্ৰেণ্ড দুটা বাৰ্থডে দিনাখন পৰিলে মঙলবাৰ, আৰু মঙলবাৰে আমি যিহেতু নিৰামিষ ভোজী হৈ যাওঁ, সেইবাবে পনীৰ দিয়ে কাম চলাই দিলোঁ আৰু ৰাতিৰ সাঁজ। মোৰ আৰু ভাইটিৰ স্পেচিয়েল দিন, কাৰণ আজি হৈছে 6 ডিচেম্বৰ আৰু আমাৰ দুটা বাৰ্থডে একেলগে। আমাৰ মাজৰ মৰমবোৰ অভাৱ কেতিয়াও হ'ব নিদিবি কিন্তু দেই। বুঢ়ালৈকে একদম নমৰালৈকে আমি সদায় এনেকৈ থাকিম। অহা জনমতো দুকেই ভাইটি হিচাপে দিছে। আজি ভাইটি আৰু মোৰ হেপী বাৰ্থডে আৰু
আজিৰ পৰা কেনেকুৱা আপোনালোকক কম যে মই যেতিয়া 6 বছৰ আছিলে তেতিয়া মানে কি মাহঁতে ভাবিছে যে 6 বছৰীয়া এনেকুৱা মানে আগতে আমাৰ এনেকুৱা বাৰ্থডে পাতে মানে 5 বছৰ ডাঙৰকে বাৰ্থডে পাতি দিম আৰু তাৰপিছত আৰু সিহঁতৰ বাৰ্থডে আমাৰ ক্ষেত্ৰতো সেই তেনেকৈ আছিলে 90s যে তো কি আছিলে 6 বছৰ মানে মোৰ ডাঙৰকে বাৰ্থডে ডাঙৰকে মানে কি আৰু মানুহখিনি মানে ভালকে ভাত চাত খোৱা কথা আছে আগতে মানে লুচি পুৰি খুৱাই এনেকৈ কেক কাটে তেনেকৈ চব অৰ্ডাৰ দিয়া হৈ গ'ল তাৰপিছতে যদিনা মোৰ 6 বছৰ হ'ব সেইদিনাখন ৰাতিপুৱা 5টা 5:30 মান বজাৰ ওচৰত আছে সিমানখিনি সময়ত ভাইটি জন্ম হ'ল আৰু আকৌ সেইদিনাখন কি হ'ল মই ৰাতিপুৱা চকুকেইটা মুখাইছোঁ মানে মোৰ সেইদিনাখন বাৰ্থডে ৰাতিপুৱা মনটো ভাল লাগিছে তাতে উঠি আহি দেখিছোঁ আইতাক সুধিছিলোঁ মাহঁত ক'ত গ'ল আইতাই কৈছে যে এতিয়ালৈকে মানে মই উঠালৈকে ভাইটি জন্ম হৈ গ'ল আৰু তেতিয়া চাগে মই 6:30 বজাত চাগে মই সাৰ পাইছোঁ নেকি সেইটো কথা মই নাজানো কেইটাত সাৰ পাইছোঁ কিন্তু মই যেতিয়া সাৰ পাইছোঁ সাৰ পোৱাৰ পিছত আইতাই ক'লে যে মায়ে ভাইটি আনিব মইতো কৈছোঁ যে মা ক'ত গ'ল সৰু ছোৱালীজনী এতিয়া 6 বছৰীয়া মাককতো বিচাৰিবই তাৰপিছতে যেতিয়া আইতাই কৈছে না মায়ে ভাইটি আনিব গ'ল মই কি ফূৰ্তি মানে সেইটো সময় কি কওঁ আপোনালোকক তেতিয়া ভাবিছোঁ যে মোৰ বাৰ্থডে দিনাখনে ভাইটি আহিব লাগে মোৰ বাৰ্থডেটো 6 বছৰ বাৰ্থডেটো কেঞ্চেল হৈ গ'ল কিন্তু তাৰপিছতে যেতিয়া ডাঙৰ হ'লোঁ তাৰপিছত ৰিয়েলাইজ কৰিলোঁ সঁচাকৈ খুব এটা মানে প্ৰেচিয়াছ হয় মোৰ কাৰণে কাৰণ মোৰ বাৰ্থডে দিনাখনেই ভগৱানে গিফ্ট হিচাপে ভাইটিক দিলে চ' মানে ভাল লাগে ন দিনটোতে মানে বহুত লগৰবিলাকে কয় যে সঁচাকৈ দেই বহুত কম মানুহে এনেকৈ বাইকৰ মানে বাৰ্থডে হয় বা আমিতো টুৰিষ্টো নহয় কিন্তু মানে এইটোৱে ভাবোঁ যে সঁচাকৈ লাগি যে 6 তাৰিখৰ দিনাখন মোৰ আৰু ভাইটি দুটাই একেলগে বাৰ্থডে আৰু ভগৱানে চাগে নাজানো আৰু চাগে গিফ্ট হিচাপে ভাইটিক মোৰ ওচৰত বিশেষ দিনটো কেইখনমান বিশেষ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে যদি ভিডিঅ'টো শেষলৈকে চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়াৰ দৰে চেনেলটো ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদবোৰ আমাক সদায় দি যায় যেন থেংক ইউ